চালাই জবটো পোৱাৰ বাবে বহুত কষ্ট কৰিছিলোঁ, তাকো ভাগ্যত নহ'ল। হয় দে ভাই, এই ফুটা পথত একোৱেই নাই। আৰু এপ্লাই কৰিমা। ঐ তোমালোক যোৱাই নাই নেকি? ইপানে আছোন, ইফালে আহা। কি ছাৰ? মই দিবা পাৰিম বাৰু, তোমালোকে দিবা পাৰিবা? কি দিম? পইচা পইচা। আজিকালি পইচা নহ'লে একো নহয়, নাথিং ইজ ফ্ৰী। চ' যোনে মোক 2 লাখ টকাকৈ দিবা সিৰে জব হ'ব। এক্সকিউজ মি, এইখন লোৱা, মোক কল কৰিবা। ধেত চালা, পঢ়া শুনা বাদ দি এইবিলাকৰ লগত লগ হয়ে ভাল। 2 লাখ টকা ক'ৰ পৰা জোগাৰ কৰিম? চাকৰি যোগ্য হ'লে চাকৰি নাপাওঁ। কিহৰ কাৰণে ডিগ্ৰী? সমাজত দেখুৱাৰ কাৰণে। বল অৰু ভাস্কৰপুৰৰ চাকৰিটো ল'লেও চালা টকা, চালা টকাৰ কাৰণে সি এটা খবৰ নিদিলা। জবটোৰ পইচা দিব নোৱাৰিলোঁ বাৰু, এটা খবৰ দিব পাৰিলা হয়। অ' ভাই বাদ দি দে, সি ধনী হ'ল ল'ৰা, অলপতো অংগত হ'বই। কি কৰি তই? মানে কি হ'ল বছ? মোৰ মুখৰ ফালে কি চাই আছা? ফোন কৰ তাক। হেল্ল' হেল্ল', কি হ'ল তোৰ? আহিব হোৱা নাই? আমি ইয়াতে ৰখি আছোঁ, সোনকালে আহা। বছ বছ, সি আহিছে। কিয় মাতিছা? এনেই মাতিছিলোঁ, তুমি বোলে জবটো পালা। অঁ মই জব পালোঁ। মিঠাই নোখোৱা নেকি? হেল্ল' হেল্ল' হেল্ল', মই কোনে কৈছোঁ সেইটো ন' মেটাৰ। মই কি কওঁ সেইটো কাণ পাতি শুনা। আপোনাৰ ল'ৰাক আমি কিডনেপ কৰি আনিছোঁ। বুজিছোতো, আপোনাৰ ল'ৰাক আমি কিডনেপ কৰি আনিছোঁ। বাজে বুকি আছোঁ, ফোন দেখা।
আহিছা হা পলাব আহিছা মাৰি মোৰ কিন্তু বৰ ভয় লাগিছে জীৱনত এই কাম কৰাই নাই আমি কিন্তু বৰ বেয়াকৈ হৈছে চুপ থাক কি যাতা কৈ আছা মোক চম্ভালি কথা কবি এই চুপ থাক এইবোৰ বন্ধ কৰা কিৰা আমি কি দেব দিব লাগিব নহয় ঐ কোনোবাৰ ফোন আহিছে হেল্ল' শুনা তোমালোকৰ দাবী মই মানি ল'ম কিন্তু চাবা মোৰ ল'ৰা যাতে কোনো ক্ষতি নহয় বুজিছাতো আপুনি শুনক ল'ৰাক কিডনেপ কৰা হৈছে কালিৰ ভিতৰত 5 লাখ টকা দিব নোৱাৰিলে আপোনাৰ ল'ৰাৰ মুখ দেখা নাপাবা আৰু যদি পুলিচক কিবা জনোৱা শুনিছনে আৰু যদি পুলিচক কিবা জনোৱা আপোনাৰ ল'ৰাৰ মুখ কেতিয়াও দেখা নাপাবা আমি কোৱা লোকেশ্যন মতে আপুনি পাইছেনে মই পাইছোৱে তোমালোকতো দেখা নাই আৰু টকাখিনি মই আনিছোঁ তোমালোকে কোৱা ধৰণে আনিছোঁ ঠিক আছে কিন্তু মোৰ ল'ৰা বৰ্তমান টকাখিনি থৈ যাওঁ শুনিছে ঠিক আছে হ'ব মই ঐ ৰ এতিয়াতো আমি আমাৰ পইচাটো পালোৱে এতিয়া তাক এৰি দিওঁ নেকি মৰিবা আহিছা সি আমাৰ নাম ঠিকনা সকলো জানে তেতিয়াহ'লে কি কৰোঁ তাক জীৱনত এটা ডাঙৰ অপৰাধ আৰু ভুল কৰিব লাগিব বুজিছা কি ঠিক মাৰিবি নেকি মই কিন্তু নোৱাৰোঁ দেই কি কৈছা মাৰিব লাগিব নহ'লে গটাই গেটাই ফচিল বেয়াকে এই চুটি ছবিখনৰ সৈতে জড়িত সকলো চৰিত্ৰ কাল্পনিক জীৱন জীৱিত বা মৃত ব্যক্তিৰ লগত কোনো ধৰণৰ সংগতি বা সম্পৰ্ক নাই ধন্যবাদ
কিছু আহিবা নাই ইমান দেৰি হ'ল বলছো এবার কোনটা